মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোলৈকে এতিয়ালৈকে ভালেকেইটাও ফোন আহিছে বা হোৱাটছআপতো তোমালোকে মেছেজ কৰিছা যে কি HSLC এক্সাম কেনচেল হ'ব নেকি মই তোমালোকক ভিডিঅ'টো যদি কথাখিনি ক্লিয়াৰ কৰি দিবৰ কাৰণে বিচাৰিছোঁ আসলতে এনেকুৱা ধৰণৰ বাতৰি ওলাইছে যে কি HSLC এক্সাম 2023 কেনচেল হৈছে বা কেনচেল হ'ব আসলতে প্ৰকৃত কথাটো কি মই তোমালোকক এই প্ৰকৃত কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম আৰু উৰা বাতৰি তোমালোকে ভুল যাব নালাগে আৰু ভিডিঅ'টো চোৱাৰ পিছত তোমালোকৰ যি নেক্সট এক্সাম হ'ব তাৰ কাৰণে প্ৰস্তুতি চলাবা নে নচলাবা সেইটো তোমালোকে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব পাৰিবা এতিয়া কথাটো হ'ল এনেকুৱা কিছুমান চেণ্টাৰ আছে বা টিভিয়ে পত্ৰই ওলাইছে যে কি সেই চেণ্টাৰবিলাকত নকলৰ বহুত ধৰণৰ ব্যৱহাৰ হৈছে বা এনেকুৱা কিছুমান চেণ্টাৰ আছে য'ত নেকি সেই পাৰ্টিকুলাৰ চেণ্টাৰটোৰ পৰা কি হৈছে এক্সামৰ পেপাৰ লিক হৈছে অৰ্থাৎ আজিও আমাৰ যিখন মেথমেটিক্সৰ পেপাৰ সেইখন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে ইয়াৰ আগতো যিখন আমাৰ এই ইংৰাজী পেপাৰ আছিল সেইখনো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল গতিকে এইটো প্ৰত্যেকটো চেণ্টাৰৰে এক্সাম বাতিল হ'ব সেই কথাখিনি কোৱা হোৱা নাই পাৰ্টিকুলাৰ সেইবিলাক চেণ্টাৰ যিবিলাক চেণ্টাৰত নঘটিবলগীয়া ঘটনা হৈছে বা যিবিলাক চেণ্টাৰত তেওঁলোকে এই শিক্ষা বিভাগৰ তৰফৰ পৰাই হওক বা আন কৰ্তৃপক্ষৰ তৰফৰ পৰাই হওক ভেৰিফাই কৰাৰ পিছত দেখা পাইছে যে কি সেই চেণ্টাৰ কিবা নহয় কিবা প্ৰকাৰে নকৰিবলগীয়া কামৰ লগত জড়িত গতিকে সেই পাৰ্টিকুলাৰ চেণ্টাৰবিলাকত এক্সাম বাতিল কৰা হ'ব আৰু লগতে তাত পৰৱৰ্তী পৰ্যায়ত পুনৰ এক্সাম পাতা হ'ব এতিয়া গোটেই যদি এই এক্সামটো কেনচেল কৰা হয় 4 লাখতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে এক্সামত অৱতীৰ্ণ হৈছে গতিকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে কি হ'ব মানসিকভাৱে অশান্তি পোৱাৰ লগতে তেওঁলোকে বিশেষ সমস্যাৰ সন্মুখীন হ'ব কাৰণ এক বিশেষ প্ৰস্তুতি চলোৱাৰ পিছত তেওঁলোকে এক্সাম দিবৰ কাৰণে যায় আৰু কেইজনমান ছাত্ৰ ছাত্ৰীয়ে বা কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কৰা ভুলৰ ফল যাতে সকলোৱে ভোগ কৰিবলগীয়া নহয় তাৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গতিকে তোমালোকে ভালদৰে পঢ়ি থকা আৰু তোমালোকৰ নেক্সট এক্সাম কোনো অসুবিধা নহয় তোমালোকৰ ছ'চিয়েল সায়েন্সৰ এক্সাম হওক বা আন ছাবজেক্টবিলাকৰ এক্সাম সুচাৰুৰূপে হ'ব কিন্তু পাৰ্টিকুলাৰ সেই চেণ্টাৰবিলাকৰ এক্সাম বাতিল কৰা হ'ব কোন চেণ্টাৰৰ এক্সাম বাতিল কৰা হ'ব নিশ্চয় কাইলৈৰ ভিতৰত সেইটো নিশ্চয় নটিফিকেশ্যন ওলাব যে কি এই পাৰ্টিকুলাৰ চেণ্টাৰ কেইটাত সেই পাৰ্টিকুলাৰ ছাবজেক্টটোৰ এক্সাম বাতিল কৰা হৈছে গতিকে ভিডিঅ'টোৰ জৰিয়তে তোমালোকে এই কথাখিনি জনালো আৰু তোমালোকৰ দৰে যিসকলে এক্সাম বাতিল হ'বৰ বাতৰিটোৰ জৰিয়তে ভীতিগ্ৰস্ত হৈ আছা বা তোমালোকে জানিব বিচাৰি আছা যে কি তোমালোকৰ এক্সাম বাতিল হৈছে নেকি তোমালোকৰ লগৰ বন্ধু বান্ধৱীসকললৈকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা তেওঁলোকৰ কথাখিনি গম পাই ভালদৰে পঢ়িবৰ কাৰণে পাৰিব আৰু পৰৱৰ্তী এক্সামৰ কাৰণে ভালদৰে প্ৰস্তুতি চলাব পাৰিব ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা